নমস্কাৰ, ৱেলকাম টু HKS ইউটিউব ব্লগ। বৰ্তমান মই উপস্থিত আছোঁ যোৰহাট চহৰত। তো যোৰহাট চহৰৰ দাঁতিকাষৰ ইয়াত টুকলাইত থকা চাহ গৱেষণা কেন্দ্ৰত অকণমান ফুৰিবলৈ আহিছোঁ। এই ফুৰাৰ সুযোগতে মই ভাবিছোঁ সৰু এটা সামান্য ভিডিঅ' হ'লেও আপোনালোকৰ কাৰণে বনাই লৈ যাওঁ, কিবা এটা তথ্য যদি আপোনালোকক দিব পাৰোঁ মই অকণমান হ'লেও সুখী। আহিলোঁ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰলাৰ ছাৰৰ অফিচলৈ। কণ্ট্ৰলাৰ বি চক্ৰৱৰ্তী ছাৰে আমাৰ লগত সুন্দৰকৈ কথা বতৰা পাতি প্ৰায়খিনি কথা আমাক বুজাই দিলে। বুজাই দি তেওঁ আমাক পৰা এটা ফৰ্মেল এপ্লিকেশ্যন ল'লে আৰু সেই এপ্লিকেশ্যন মতে তেওঁ আমাক ভিডিঅ'গ্ৰাফী কৰিবলৈ এটা পাৰ্মিশ্যন দিছে। সেই পাৰ্মিশ্যন পোৱাৰ পিছত আমি বাহিৰৰ কেম্পাছটো আমি আপোনালোকক যিমানখিনি পাৰোঁ ভিডিঅ'গ্ৰাফী কৰি এডুকেশ্যনেল ইনফৰ্মেশ্যনৰ কাৰণে আপোনালোকৰ সন্মুখত লৈ আহিম। এইফালে অডিটৰিয়াম, যিকোনো ধৰণৰ মিটিং হ'লে ইয়াতেই হয়। টি গাৰ্ডেনৰ এইফালে যে আপোনালোকক কিছুমান ঘৰ দেখুৱাইছোঁ পুৰণি বাংলো টাইপৰ, এই বাংলোবোৰ কিন্তু আমাৰ ব্ৰিটিছে নিৰ্মাণ কৰি থৈ যোৱা। এই বাংলো আপোনালোকে যি বাংলো দেখি আছে, এই বাংলো এখন ব্ৰিটিছৰ যুগৰ, মানে ব্ৰিটিছ থকা সময়ৰ দিনৰ এই বাংলো যথেষ্ট পুৰণি। আপোনালোকে ইয়াৰ আচবাবসমূহ বা ইয়াৰ গাঁথনি দেখিলে আপোনালোকে মন কৰিব যে ইয়াৰ চব এটি ইমান সৰুকৈ সুন্দৰ আছাম টাইপৰ আৰ্কিতে আছে। কিন্তু আপোনাৰ এটা হেৰি কৰিছে, আপোনাৰ এখন চাব যেনেকৈ ধৰক টুকলাই চাহ গৱেষণা কেন্দ্ৰ, এইটো গোটেই ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ অল্ডেষ্ট টি ৰিচাৰ্চ ইনষ্টিটিউট হিচাপে জনাজাত। আৰু এইটো 1911 চনত এই ইনষ্টিটিউটটোৰ আপোনাৰ এষ্টাব্লিছ হৈছিল, ব্ৰিটিছ চৰকাৰে কৰিছিল। হয়, সেইটো কাৰণে এই ইনষ্টিটিউটখনৰ বহুত হিষ্টৰিকেল বহুত ইম্পৰ্টেঞ্চ আছে। আৰু এই ইনষ্টিটিউটখনে অসমৰ বিভিন্ন জেগাত মানে নিজৰ এটা কি কয় এটা ইম্প্ৰেশ্যন এটা ছেট কৰিবলৈ সক্ষম হৈছে। আমাৰ ইয়াত বিভিন্ন ডিপাৰ্টমেণ্টছ আছে, আপোনাৰ এণ্টমলজি, বায়'টেকনলজি, তাৰপিছত আপোনাৰ এনালিটিকেল ডিপাৰ্টমেণ্ট আৰু ইত্যাদি কৰি মাইক্ৰ'বায়'লজি, এই মাইক্ৰ'বায়'লজি এণ্ড মাইক'লজি ডিপাৰ্টমেণ্টত এটা ইণ্টাৰ্ণশ্বিপ কৰি আছে। আৰু মই বায়'টেকনলজি ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট এছ'চিয়েট হিচাপে নতুনকৈ জইন কৰিছোঁ। আৰু ইয়াত ৱৰ্কিং এনভাইৰনমেণ্টটো খুব ভাল পাইছোঁ। হয়, আৰু এইটো আমাৰ ইয়াতে এক্সপেৰিমেণ্টেল পাৰ্পাজৰ কাৰণে ইয়াতে আমাৰ অকণমান একচুৱেলি চাওক, বয়সত যদিও আমি ডাঙৰ হৈছোঁ, মোতকৈ এখেত বেছি ডাঙৰ দেই, কিন্তু কেতিয়াবা আমাৰ মন কি হয় ল'ৰালি কাললৈ উভতি যায়। এখেতক যেতিয়া মই মোমাই তামোলটো দিলোঁ, তেওঁ কৈছে আমি সৰু থাকোঁতে খাইছিলোঁ। কিন্তু মই সৰু থাকোঁতে খাইছিলোঁ, ডাঙৰ হৈও খাওঁ, এতিয়াও খাওঁ, চান্স পালে খাই থাকোঁ, ভাল লাগে। এই যে সৰু কালৰ ল'ৰালিৰ স্মৃতি, কেতিয়াবা আমি অকলে ওলাই আহিলে, লগ বন্ধুৰ লগত ওলাই আহিলে বা সম্পৰ্কীয় কাৰোবাৰ লগত ওলাই আহিলে আমি সেইবোৰ ৰোমন্থন কৰি ভাল লাগে। হয় নহয় কওকচোন? টিঙৰ চালিটো দেখুৱাইছোঁ, এইবিলাক এডভেষ্টাৰ টিন বা মাটিয়া টিং বুলি কয়, মাটিৰে বনোৱা। ইটা যেনেকৈ মাটিৰে বনায় এনেকুৱা। এইবোৰ চাওক শেলুৱৈৰে ভৰি পৰিছে। মই এইটো নেগলেক্ট কৰি কোৱা নাই যে শেলুৱৈ ভৰি পৰিছে পুৰণি বুলি, এইটো বুজাব বিচাৰিছোঁ এইবোৰ হৈছে আমাৰ চাব গ'লে এক ধৰণৰ ঐতিহাসিক পুৰণি আমাৰ সম্বল চিনাকি। এইবোৰ যদি আমি সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে কেতিয়াবা আমাৰ মনত দুখে আৱৰি ধৰিব যে আমাৰ অতীত আমি পাহৰি গৈ আছোঁ। যদিও ব্ৰিটিছে বনাইছে, ব্ৰিটিছে লৈতো যোৱা নাই, আমাৰ কাৰণে এৰি থৈ গৈছে, হয়নে নহয়? সেই এৰি থৈ যোৱা বস্তুবোৰ আমি ধ্বংস নকৰি আমি সংৰক্ষণ কৰিব লাগিব আৰু তাক আমি লাগিলে উন্নতি কৰিব লাগিব। হয়তো এইটো ভাঙি নেপেলাই ইয়াৰ ওচৰতে আমি নতুনকৈ কিবা এটা বনাব লাগিব বা ইয়াক কিছু আমি ৰিপেয়াৰ কৰিব লাগিব। কিন্তু বৰ্তমান চলি আছে ভঙা গঢ়াৰ খেল, সেয়া বাৰু বেলেগ বিষয়। সেই এগ্ৰনমি একচুৱেলি ইট ৰিলেটছ টু ফিল্ড প্ৰেক্টিচেছ। হয়, ফিল্ড প্ৰেক্টিচেছ ইয়াৰ ভিতৰত আছে আপোনাৰ প্লান্ট নিউট্ৰিশ্যন, হয়, ফিক্সেশ্যন অফ ফাৰ্টিলাইজাৰ ড'জেছ, প্ৰাইমেৰী নিউট্ৰিয়েণ্টছ, ছেকেণ্ডেৰী নিউট্ৰিয়েণ্টছ, মাইক্ৰ' নিউট্ৰিয়েণ্টছ, এইবিলাকৰ ওপৰত গৱেষণা হয়। ছেকেণ্ড ইজ দ্য এগ্ৰ টেকনিক্স আছে। এগ্ৰ টেকনিক্স মানে ৰিলেটিং টু প্ৰুনিং। একচুৱেলি চাহ গছজোপা যে দেখিছে, দিছ ইজ একচুৱেলি it becomes a tree. হয়, বহুত ডাঙৰ হয়, তাতে আমি দেখিছোঁ বহুত ওখ হৈ আছে মাজত এটা চাহ গছ। The tree under plucking is a bonsai of tree and it is kept at a particular height. আপোনাৰ মানে pruning plucking এইবিলাকৰ দ্বাৰা এটা হাইটত ৰখা হয় so that আপোনাৰ মেক্সিমাম প্লাকেবল চুট পায় আৰু কনভিনিয়েণ্ট হাইটত প্লাকিং কৰিবলৈ সুবিধা হয়। সেইটো কাৰণে হয় that is agro techniques. Pruning, there are different types of pruning and skipping and also different types of plucking. The plucking systems, plucking standards, plucking ground relates to plucking. Pruning-or কথা হ'ল there is a pruning cycle আণ্ডাৰত আপোনাৰ কিছুমান pruning আছে and there that কামে যিটো আপকামিং জেনেৰেশ্যন আছে তেওঁলোকৰ চাহৰ যিকোনো ডিচিপ্লিনৰ গ্ৰেজুৱেশ্যন লোৱাৰ পিছত চাহ ইণ্ডাষ্ট্ৰীত যদি যাব খুজিছে মেনেজমেণ্ট কেডাৰ, তেতিয়াহ'লে টুকলাইত এটা কোৰ্চ আছে ডিপ্ল'মা ইন টি মেনেজমেণ্ট, আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আণ্ডাৰত এই ডিগ্ৰীটো দিয়া হয়। আৰু ইয়াত একচুৱেলি ছমহীয়া কোৰ্চ আপোনাৰ after graduation they can enroll field practices, manufacturing, বাকি legal matters, on everything তেওঁলোকক ক্লাছৰুম ট্ৰেইনিং প্লাছ ফিল্ড ট্ৰেইনিং এই গোটেইখিনি দিয়া হয়। একচুৱেলি এই ট্ৰেইনিংটো ল'ব পাৰে, এই ট্ৰেইনিংটো ল'লে দে আৰ এলিজিবল
not only eligible, they are fit to take a job in that Okay, industry. industry. Sir, ৰেগুলাৰ যিটো মছাৰীটোৰ কাৰণে আমি তাতো শুকুওৱা হয় সেৱাটো মানে বতাহ দি পেলাই আৰু মছাৰীটো ধৰক আমি 70 বা 100 মানে থাকে 70-60 আমি কৰিব লাগিব পানীটো কমাই আনিব লাগে শুকাই তাৰপিছত আকৌ আমাৰ পাতটো যেতিয়া মছাৰ মানে উইডাৰলি হ'ব আকৌ আমাৰ মেচিনত কোনটো চাইজৰ কোৱালিটিৰ চাহপাতটো ভাল হয় ইটো কোৱালিটি বিপিটো এইটো কেনেকুৱা ধৰণৰ থাকে এইটো ধৰক একেবাৰে সৰু মানে বলতকৈ সৰু বলতকৈ একেবাৰে মিহিটো নহয় একেবাৰে মিহিটো নহয় মিহিটো হ'লে PF হ'ব আৰু ডাঙৰ যিটো আহে ডাঙৰ BOP হ'ব অ'কে সেইটো BOP হ'ব আৰু এই BPS-টো হ'ব BPS-টো নোলায় বাৰু ধৰক BOP-টোহে বেছি হ'ব BPS-টো মানে ডাঙৰ মোৰ নামটো আকাশজ্যোতি দাস মই ইয়াত জুনিয়ৰ ৰিচাৰ্চ ফেল' এওঁ মোৰ প্ৰজেক্ট এছিষ্টেণ্ট ঠিক আছে আপুনি জুনিয়ৰ ৰিচাৰ্চ ফেলৰ আপোনাৰ কামটো কি হয় ইয়াত মোৰ প্ৰজেক্ট এটাত আছে আমি ফেৰমনৰ ওপৰত কাম কৰোঁ আৰু ফেৰমনৰ ওপৰত কাম কৰোঁ আমাৰ লুপাৰ ওপৰত লুপাৰ আমি কেনেকৈ মানে ইনচেক্টিচাইড ইউজ নকৰাকৈ আমি লুপাৰটো আমি কেনেকৈ আঁতৰাব পাৰোঁ আমি এতিয়া ইনচেক্টিচাইড বেছি ইউজ কৰি থাকিলে আমাৰ পৰিৱেশটো ক্ষতিসাধন হয় মানে যিবোৰ আমি কেমিকেল কীট পতংগ এতিয়া আমি সেইটো নোহোৱাকৈ এটা প্ৰজেক্ট চলি আছে কীটনাশক প্ৰয়োগ নকৰাকৈ আমি এটা নতুন পদ্ধতিয়ে মানে সেই লুপাৰটো যাতে খেতি আঁতৰ হৈ যায় সেইটো আমি হেৰি কৰি আছোঁ আমি ৰিচাৰ্চ কৰি আছোঁ সেইটোৰ ওপৰত কিবা আহিছে নেকি নতুন তেনেকুৱা টেকন'লজি মানে এতিয়া কাম চলি আছে বৰ্তমানলৈকে কাম হোৱা নাই মানে আধা চলি গ'ল আৰু এতিয়া আধা কমপ্লিট হ'বলৈ আছেগৈ এতিয়া আধা কমপ্লিট হোৱাৰ পাছতহে আপোনাৰ ৰিজাল্টটো দিব পাৰিব নিশ্চয় তেখেতে MSc জুলজি কৰিছে তো তোমালোকৰ যদি টি ৰিচাৰ্চৰ লগত জড়িত ষ্টাডি যদি কৰিব লগা আছে ইন ফিউচাৰ বা জব কৰিব লগা আছে বা এগ্ৰিকালচাৰৰ লগত যদি তোমালোকৰ আহিবলৈ ইণ্টাৰেষ্ট লাইফ চায়েন্স হ'লেও হ'ব লাইফ চায়েন্স জুলজি জিঅ'লজি এণ্টম'লজি বায়'টেকন'লজি এইবোৰ ওপৰত আছে ইয়াত বায়'টেকন'লজি ডিপাৰ্টমেণ্ট ঠিক আছে বাৰু অ'কে থেংক ইউ ভাল লাগিল ঠিক আছে থেংক ইউ চিনি নাপায় আমি গাঁৱৰ মানুহ কাৰণে চিনি পাওঁ এই যিবোৰ সৰু সৰু দেখিছোঁ নহয় এইবোৰ অকণমান টেঙা লাগে আৰু মজা কেঁচা টেঙা আৰু পকাবিলাক মিঠা হয় অকণমান বহুত পৰি আছে ফুলতে আকৌ কোনোবাই বিচাৰ নাখাব দেই বিচাৰ নিচিনা এই টুকলাই চাহ গৱেষণা কেন্দ্ৰত আহি এই প্ৰকাণ্ড গছ এডাল দেখা পাইছোঁ এই গছত চব এইটো এটা ফলৰ নিচিনা গুটি দেখা পাইছোঁ এইটো চাব গ'লে বাঙিৰ নিচিনা চাই যিটো আমাৰ যিটো বাঙি থাকে নহয় বাঙি নিচিনা মই এনেকৈ ভৰি চেপিছোঁ যথেষ্ট টান হয় ভাঙকচোন আপুনি এইটো ভাঙক মাৰক ইয়াত শিলত মাৰকচোন কি আছে ভিতৰত চাওক চাওক এইটোৰ পৰা কি ওলায় তাৰ ভাঙকচোন বহুত টান কিন্তু আমি প্ৰায় 2 ঘণ্টা সময় টুকলাই চাহ গৱেষণা কেন্দ্ৰত অতিবাহিত কৰিলোঁ মোৰ লগত সহযোগ কৰা আৰু মোক লৈ অহা মোক দিহা পৰামৰ্শ দিয়াৰ কাৰণে মোৰ ভিনদেউক অশেষ ধন্যবাদ আৰু যিহেতু মাজতে মই দুটামান কথা সুধিছিলোঁ সেই কথা উত্তৰবোৰ এতিয়া তেওঁৰ পৰা জানিব বিচাৰিম এই চাহ গৱেষণা কেন্দ্ৰ আপোনাৰ ঘৰৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ দূৰ নিশ্চয় 1-1.5 কিলোমিটাৰ একদম নিশ্চয় কাষতে আপুনি কি অনুভৱ কৰে যোৰহাটৰ বাসিন্দা মই যোৰহাটৰ বাসিন্দা হিচাপে আৰু ঘৰৰ বিশেষকৈ মই নিশ্চয় কাষতে আৰু এইটো টি ৰিচাৰ্চ চেণ্টাৰ বুলি যিটো কয় হয় মানে চাহৰ যদি ইয়াত গৱেষণা হয় কাৰণ এইটো নিশ্চয় মই গৌৰৱবোধ কৰিম এটা কাৰণত মোৰ ঘৰ নিশ্চয় কাষতে আছে আৰু এছিয়াৰ ভিতৰত এইটো 3 নম্বৰ বুলিও জনাজাত আৰু 1911 চনতে স্থাপিত সকলো ভিউৱাৰ্ছকে মই ক'বলৈ বিচাৰোঁ HKS এডু ব্লগছ যিটো এটা চেনেল এই চেনেলৰ যোগেদি আপোনালোকে আজি ইমান ধুনীয়া এটা এডুকেশ্যনেল এটা ভিডিঅ' আপোনালোকে পাইছে আৰু মই বিচাৰোঁ যাতে আপোনাৰ এই চেনেলটোৰ আৰু গ্ৰ'থ হওক আৰু সেইটো কাৰণে চেনেলটোৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে সেই চেনেলটো যোনে চাইছে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু ভিডিঅ'ছবোৰ প্লিজ শ্বেয়াৰ কৰক থেংক ইউ ছ' মাছ